আয়াতুল কুরসি সূরা বাকারা আয়াত নম্বর 255 বিসমিল্লাহির রহমানির রহিম আল্লাহু লা ইলাহা ইল্লা হুয়া আল হাইয়ুল কাইয়্যুম লা তাখুযুহু সিনাতু ওয়ালা নাওম লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদি মান যাল্লাযী ইয়াশফা'ু ইনদাহু ইল্লা বিইজনিহি ইয়া'লামু মা বাইনা আইদিহিম ওয়া মা খালফাহুম ওয়া লা ইউহিতুনা বিশাইইম মিন ইলমিহি ইল্লা বিমা শাআ ওয়াসি'a কুরসিয়ুহুস সামাওয়াতি ওয়াল আরদ ওয়া লা ইয়াউদুহু হিফযুহুমা ওয়া হুয়াল আলিয়্যুল আযীম। অৰ্থ অসমীয়াত আল্লাহ সেইজনে যিজনৰ বাহিৰে আন কোনো উপাস্য নাই। তেওঁ চিৰজীৱী আৰু চিৰ বিৰাজমান শাশ্বত সত্তা। তেওঁক টোপনি আৰু কলা ঘুমটি একোৱেই নধৰে। আকাশমণ্ডল আৰু পৃথিৱীত যিবোৰ আছে সকলোবোৰ তেওঁৰে। আল্লাহৰ দৰবাৰত তেওঁৰ বিনা অনুমতিত ওকালতি কৰিব পৰা কোন আছে? মানুহৰ সন্মুখত যিবোৰ আছে আৰু যিবোৰ সিহঁতৰ অগোচৰ, সেই সকলোবোৰ আল্লাহৰ অৱগত। তেওঁৰ জ্ঞান ভাণ্ডাৰৰ কোনো কথাই সিহঁতে আয়ত্তাধীন কৰিব নোৱাৰে। অৱশ্যে কোনো বিষয়ে তেওঁ নিজেই যদি কাৰোবাক জনাব বিচাৰে, সেয়া সুকীয়া কথা। আকাশমণ্ডল আৰু পৃথিৱী সকলো তেওঁৰ শাসনৰ নিয়ন্ত্ৰণাধীন। ইয়াক ৰক্ষণাবেক্ষণ দিয়া এনে কোনো কাম নহয় যিয়ে তেওঁক ক্লান্ত কৰিব পাৰে। তেওঁ অতি উচ্চ আৰু মহান।